এভৰিৱান, এয়া ৰাতিপুৱাই মই গৰম গৰম ভাত বাঢ়ি আছোঁ ছোৱালীজনীৰ কাৰণে, দেউতাকৰ কাৰণেও বনাইছোঁ। এয়া আলু আৰু ৰাজুৱা ৰাতি ছোৱালীজনীক খুৱাবলৈ আহিছোঁ। তাই কৈছোঁ নহ'লে স্কুল যোৱা টাইম হ'ব। দেউতাকো গ'ল, ছোৱালীজনী স্কুল পঠিয়ালোঁ, দেউতাকে লৈ গ'ল, মই আনিব যাব লাগিব। সেয়ে ভাবিছোঁ ধুমাধুম কামকেইটা কৰি লওঁ। প্ৰথমে ঘৰটো সাৰি লৈছোঁ, বিচনাখন জোকৰাই নাছিলে। মই এনেকৈ বিচনা জোকৰাই কৰি পেলাই ঘৰটো সাৰিলেহে ভাল পাওঁ। তাৰপিছত ধুনীয়াকৈ বিচনাখন পাৰি ল'লোঁ, লৈ পেলাই আকৌ এতিয়া ঘৰটো সাৰি হোৱাৰ পাছত আকৌ ভাবিলোঁ মচি দিওঁ। মই ঘৰটো নুমুচিলে মই থাকিব নোৱাৰোঁ, মই সদায় ঘৰ মুচোঁ জানেনে। তাৰপিছত এতিয়া কাপোৰ ধুবলৈ আছিল, সেইখিনি কাপোৰ ধুবলৈও দিলোঁ, থৈ পেলাই এতিয়া মই গাটো ধুই ল'ম। এই গা পা ধুই পেলাই আহি মুখত ঘঁহি লৈছোঁ, অকণমান ৰেডি হৈছোঁ। ছোৱালীজনীকো আনিব লাগিব যিহেতু আইতাক গোসাঁই কৰিবলৈ কৰি লৈছোঁ। আইতাক গোসাঁই কৰি হ'লে বোলো মই ছোৱালীজনীকো আনিব যাব লাগিব, 10টা বজাত তাইক আনিব যাব লাগে মই। এতিয়া ধুনীয়াকৈ ৰেডি হৈ ভাবিছোঁ পানী এগিলাচ খাই লওঁ। পানী এগিলাচ খাই লৈ পেলাই যেতিয়া প্ৰেগনেঞ্চিৰ পিছৰ পৰা ৱেইটটো বহুত বাঢ়ি গৈছে, সেই ভাবিলোঁ অকণমান চিয়া চিড ভিগাই থৈ দিওঁ। এনেকৈ মই অকণমান এগিলাচ খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু এনেকৈ তিয়াই থওঁ। 2 ঘণ্টামানৰ পিছত যেতিয়া এইখিনি ফুলি যাব তেতিয়া মই এইখিনি খাই দিম। এতিয়া ছোৱালীজনীক আনিবলৈ ৰেডি হ'লোঁ। ওলাই আহোঁতে ভাইটিটোক লগ পালোঁ, ভাইটিও যাবলৈ ওলাইছে কাৰণে ক'লোঁ ৰ'বা ময়ো তোমাৰ লগতে যাওঁ, নহ'লে অকণমান সময় বাট খোজকাঢ়ি যাব লাগে, যিহে ৰ'দ দিছে। ভাইটিটোৰ পৰা নামি পেলাই ছোৱালীজনীক স্কুলৰ পৰা ল'লোঁ। এতিয়া আজি তাই এক্সামৰ কপি দিছিলে, ইউনিট টেষ্টৰ, তাকে কৈ আহিছে। এতিয়া অহাৰ পিছততো দোকানত নোসোমাবতো কোনো কথাই নাই। দোকানত ইটো লওঁ সিটো লওঁ, দেখিছেনে। তাৰপাছত ময়ো খোৱা বস্তু কেইটামান লৈ ল'লোঁ, যিকোনো চাহ খাবলৈ একো নাছিলে, পনীৰ আৰু ক্ৰীমো লৈ লৈছোঁ। এতিয়া এইকেইটা বস্তু লৈ পেলাই এতিয়া ঘৰলৈ আহিম। আহি পালোঁহি ঘৰলৈ। বহুত গৰম পৰিছে, বহুত ৰ'দ। তাৰপাছত এতিয়া বস্তুকেইটা উলিয়াই লৈ পেলাই এতিয়া মই দেখাই আছোঁ কি আনি আছোঁ। এই অমুল ফেচ ক্ৰীম এটা, আকৌ এইটো দেখিছেনে মালকিট, এইটো বিস্কুট খাই মই বহুত ভাল পাওঁ। এটা বেকাৰী বিস্কুটো আনিছোঁ, পনীৰ আনিলোঁ আৰু আনিছোঁ এয়া অৰিঅ'। ছোৱালীজনীক বোলে আইচক্ৰীম বনাই দিব লাগে অৰিঅ'। তাৰপাছত ভাবিলোঁ ঠাণ্ডা খাওঁ, এয়া আইচো আছে আজিলৈ।